খুবেই প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ যুগুত কৰি লৈ আহিছোঁ আপোনালোকৰ বাবে। ভিডিঅ'টো চাব। ভাৰতৰ কোনখন চহৰ জনসংখ্যা সৰ্বাধিক? এ, বি, চি। অপশ্যনবিলাক আপোনালোকে অকণমান মন দিব আৰু কমেণ্ট কৰিব। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, মুম্বাই। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ কোন? কোনে কেইটাকে পাৰে কমেণ্ট কৰি জনাবচোন। উত্তৰ অপশ্যন চি, এইচ.জে. কেনিয়া। গিৰনাৰ পাহাৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি, গুজৰাট। কাটাৰ ফুটবল বিশ্বকাপৰ অফিচিয়েল মেচ বল কি? অপশ্যন এ, আল ৰিহলা। ইনফ্ৰাষ্ট্ৰাকচাৰ লিজিং এণ্ড ফাইনেন্স লিমিটেডৰ অধ্যক্ষ পদত কাক নিযুক্তি দিয়া হৈছে? উত্তৰ অপশ্যন চি, চি.এছ. ৰাজন। কোনটো খেলৰ সৈতে সম্পৰ্কিত মিগুৱেল ভেন ডেমছৰ মৃত্যু হৈছিল? উত্তৰ অপশ্যন ডি, ফুটবল। কোনখন ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি গুৰুঙৰ মৃত্যু হৈছে? উত্তৰ অপশ্যন এ, ছিকিম। BBC স্পৰ্টছ ওমেন অৱ দ্য ইয়েৰ বঁটা 2021 কোনে লাভ কৰিছিল? অপশ্যন এ, মীৰাবাই চানু। ষ্টকহোম জল বঁটা বিজয়ী 2022 হিচাপে কাক নামকৰণ কৰা হৈছে? প্ৰফেচাৰ উইলফ্ৰেড ব্ৰুটছাৰ্ড। ভাৰতৰ প্ৰথম স্নো মাৰাথন ক'ত অনুষ্ঠিত হৈছে? উত্তৰ অপশ্যন বি, হিমাচল প্ৰদেশ। কোনখন ৰাজ্যত লিভিং ৰুট ব্ৰিজ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে? জনাবচোন কমেণ্ট কৰি। উত্তৰ অপশ্যন চি, মেঘালয়। আন্তৰ্জাতিক ড্ৰাগ পৰীক্ষা দিৱস কেতিয়া পালন কৰা হয়? ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যন ডি, 31 মাৰ্চ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবচোন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ন'টিফিকেশ্যন বেলটো অন কৰি থ'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।